নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ লৈ আহিছোঁ GMCHত ওলোৱা কেইটামান জবৰ বিষয়ে। ইয়াতে টোটেল পোষ্ট আছে 300টা আৰু আপোনালোকে এপ্লাই কৰিব লাগিব 14 ফেব্ৰুৱাৰী 2020ৰ পৰা 29 ফেব্ৰুৱাৰী 2020ৰ ভিতৰত। আৰু এই পোষ্টকেইটাৰ নেম হৈছে ষ্টাফ নাৰ্ছ। ইয়াৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন লাগিব, BSc নাৰ্ছিং কৰিব লাগিব বা GNM কোৰ্চ পাছ হ'ব লাগিব। আৰু ইয়াৰ দৰমহা হ'ব 14,000 টকাৰ পৰা 60,500 টকা আৰু গ্ৰেড পে থাকিব 6,800। ইয়াত কিছুমান ৰিজাৰ্ভেশ্যন দিয়া আছে। যদি আপুনি আনৰিজাৰ্ভ হয় তেতিয়াহ'লে 123টা আৰু OBC MOBC 81টা, SC 21টা, ST P 30টা, ST H 15টা, EWS 30টা। ইয়াতে মহিলা আৰু যিবিলাক পাৰ্চন ডিছেবিলিটি আছে তেওঁলোকৰ কাৰণে প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি উল্লেখ কৰিছে। লগতে বয়স প্ৰয়োজন হ'ব আপোনাৰ 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত বয়স হ'ব লাগিব। আৰু আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ হ'লে GMCHৰ অফিচিয়েল ৱেবছাইট www.gmchassam.gov.in যাব লাগিব। তাত গৈ আপোনালোকৰ ডকুমেণ্টবিলাক আপলোড কৰিব লাগিব। আপোনালোকৰ 2 কপি পাছপোৰ্ট চাইজ ফটো লাগিব, লগতে মেট্ৰিকৰ এডমিট কাৰ্ড, চাৰ্টিফিকেট আৰু আপোনাৰ যিখন নাৰ্ছিং কৰা চাৰ্টিফিকেট আছে সেইখন প্ৰয়োজন হ'ব। লগতে কাষ্টৰখন দিব লাগিব আৰু আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেণ্টশ্বিপ চাৰ্টিফিকেট যদি আছে সেইখনো দিব লাগিব। তেতিয়াহ'লে বন্ধুসকল, ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।